হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোকে মোৰ নতুন চেনেল নিবিড় চিম্পল ভিলেজ লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা উঠি আপোনালোকক শাক আঞ্জা কটা ভিডিঅ'ৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে নিশ্চয় ভাবি আছে ইমান মানুহে ইমানবোৰ শাক আঞ্জা কিয় কাটি আছে। মই আহিছোঁ ঘৰলৈ এটা বিশেষ কাৰণত। ঘৰত আছে এটা সৰু কাৰ্যসূচী। কি কাৰ্যসূচী কি আছে পিছত আপোনালোকে ভিডিঅ'টো চালে গম পাব। এইফালে চবে বহি আঞ্জা কাটি কথা পাতি আছে। ময়ো অকণমান কেমেৰাটো লৈ আহিলোঁ। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। কোনোবাই আঞ্জা কাটি আছে, কোনোবাই কথা পাতি আছে, সেইফালে কোনোবাই ছাইডত চাউল জাৰি আছে। নিজৰ নিজৰ কামত ব্যস্ত সকলোৱে। এইফালে আমাৰ এই টিকলাটোৱে হাঁহি আছে। ইমান যে হাঁহি থাকে, অলপ কিবা কথা পাতিলে কোনোবাই হাঁহি দিব। আৰু ইফালে ভাইটিয়ে কথা পতা দেখি হাঁহি আছে। সি ইয়াক বহু চিনি পায়, সদায় কথা পাতে। ইয়াৰ কলাত অলপ নুঠিলে নহ'ব তাৰ দিনটোত। আৰু এইফালে আছে ভাগৱতৰ যা যোগাৰ চলি। এইফালে মামাই আছে ভাগৱতৰ যোগাৰ কৰি। আৰু মই ওচৰলৈ আহিলোঁ কাৰণ কিবা লাগে বোলে, সেইখিনি বস্তুখিনি যোগাৰ কৰি তাতে ওচৰত আনি দিবলৈ কৈছে। মই সেইকাৰণে কেমেৰাটো লৈ আহি শুনিলোঁ কি বস্তু লাগিব বুলি। যদিও দিনটো ব্যস্ত, অলপ ইটো সিটো কাম লৈ, তথাপি মাজে মাজে অকণমান ভিডিঅ' নকৰাকৈ থকা নাই। আপোনালোকক দেখা বুলি ভাবিলোঁ অকণমানকৈ ভিডিঅ' ৰাখি থওঁ। তাৰপিছত এইফালে ভাইটি আৰু ভণ্টি, মা, দেউতা সকলোৱে ভাগৱতত বহি খোৱা ধৰিছে। যিকোনো শুভ কামত, শুভ সময়ত ভাগৱত নধৰিলে, নাম প্ৰসংগ নকৰিলে হ'ব, কেনেকৈ হ'ব কওকচোন। সেইকাৰণে শুভ কামৰ আৰম্ভণিতে ভাগৱতৰ সেৱা ল'লোঁ আমি সকলোৱে। এইফালে পিছফালে বহি আছে ভণ্টি আৰু আগত এইটো ভাইটি আৰু মামাহঁত। আৰু এইবাৰ সেৱা লোৱাৰ পিছত ভাগৱত পাঠ আৰম্ভ কৰিব।
টেবুলত পাচিত নহৰে টেবুলত তলত এটা খুনা আছে এনেকৈ নাম প্ৰসংগ শুনি আপোনালোকৰ কেনেকুৱা লাগিল? মনটো নিশ্চয় ভাল লাগিছে। তাৰপিছত এইফালে মায়ে ভণ্টিক কিবা খুৱাই আছে। এইখিনি দেখি আপোনালোকে নিশ্চয় গমেই পাইছে যে আমাৰ ঘৰত কিহৰ কাৰ্যসূচী চলি আছে। বন্ধু বান্ধৱীসকল, আপোনালোকক কোৱা হোৱাই নাছিল যে আজি কি হৈ আছে। ভণ্টিৰ হৈ আছে আজি 5মহীয়া কাৰ্যসূচী। সেইকাৰণে মায়ে অকণমান এইখিনি নিয়মখিনি কৰি কিবা কিবি খুৱাব লাগে বোলে। সেইকাৰণে সৰু ল'ৰা ছোৱালীবিলাকৰ সৈতে খুৱাই আছে। আমাৰ ফালে 5মহীয়াৰ কাৰ্যসূচী এনেকৈয়ে এইখিনি নিয়মৰে কৰে। আপোনালোকৰ ফালে কেনেকৈ কৰে নাজানো। আমিও সৰুকৈ অলপ আয়োজন কৰি নিয়মটো কোনোমতে কৰি থলোঁ। তাৰপিছত এইবাৰ কিবা 5টা ফল এনেকৈ এইখন কাপোৰেৰে লৈ ল'ব।
আৰু এইবোৰ নিয়ম মাও বেছি নাজানে, সেইকাৰণে আমাৰ জেঠীমা কৈ আছে, এইটো আমাৰ ডাঙৰ জেঠীমাই কৈ আছে আৰু মায়ে কৰি আছে। ইয়াত বিভিন্ন ধৰণৰ 5টা ফল আছে আৰু ফলকেইটা ইয়াতে লৈ ভণ্টিয়ে গাঁঠি দি থৈ দিব আৰু মাহঁতে পিছত ফলকেইটা ভগাব চবৰে মাজত। তাৰপিছত এনেকৈ এই নিয়মখিনি কৰি ভণ্টিয়ে সকলো ডাঙৰবিলাকৰ পৰা আশীৰ্বাদ লৈছে। সেৱা কৰি আপোনালোকৰ বন্ধু বান্ধৱীসকল আশীৰ্বাদ কৰিবচোন, তাই যাতে ভালে থাকে আৰু আহিবলগীয়া আমাৰ নতুন পৰিয়ালৰ সদস্যজন যাতে ভালে কুশলে থাকে আৰু সোনকালে আমাৰ মাজলৈ ভালে কুশলে আহি তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব। কালি আমাৰ সেই সৰু ভণ্টি ওলাইছে, নাজানো তাই কেনেকৈ এইবোৰ চম্ভালিব, মোৰ কেতিয়াবা ভয়ে লাগে। কিন্তু তাইৰ বহুত ধৈৰ্য আছে, মই জানো সি ভাল মা নিশ্চয় হ'ব পাৰিব। আৰু বাহিৰৰ এইবোৰ পৰিৱেশ চবে এনেকৈ বহি আছে। ভাবিলোঁ সকলোকে অকণমান তুলি চিন অকণমান ৰাখি থওঁ। তাৰপিছত এইবাৰ আহিলোঁ দেখুৱাবলৈ আপোনালোকক খোৱা। ইয়াতে আছে পোলাও, তাৰপিছত ভাত বনাইছে। যিহেতু বেছি মানুহ নাই সেইকাৰণে অলপ ইয়াতে দালি, ইয়াতে পটল, তাৰপিছত আছে পনীৰ। আমি যিহেতু আজি 5মহীয়া আৰু নাম প্ৰসংগ কৰাৰ কাৰণে আমি মাছ মাংস ব্যৱহাৰ কৰা নাই, আজি নিৰামিষ খাব। ইয়াতে ঔটেঙাৰ টক বনাইছিলে। তাৰপিছত এইফালে বনাই আছে বৰা, এই লাওৰ বৰা আৰু পাপৰ ভাজি ইফালে হৈ আছে। একেবাৰে নিৰামিষ। আৰু এইফালে মানুহ খাবলৈ বহিছে আৰু ভাইটি বৌহঁতে এনেকৈ খাবলৈ দি আছে। মই অকণমান মাজে মাজে ভিডিঅ' অকণমান কৈ ৰাখিছোঁ, সেইকাৰণে আপোনালোকক দেখুৱাব পাৰিলোঁ। বেছি সময় মিলাব নোৱাৰিলোঁ। প্লিজ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই ফ্ৰেণ্ডছ।